হাই, মই মিছৰ পৰা এযোৰ কাপোৰ আনিছোঁ। অলৰেডি মই আনবক্সিং কৰিলোঁ, আপোনালোকক দেখাম বুলি ভাবিছোঁ। চাওক, এয়া চাওক, এইটো কুৰ্তিটো কাপোৰযোৰ আপোনাৰ 400 to 500 ৰেঞ্জৰ ভিতৰত আছিলে। মই আপোনালোকক দি দিম, যদি লিংক লাগে কমিউনিটি পষ্টত লিংকটো পাই যাব। চ' এইটো আছিলে কুৰ্তিটো দেখাত যদিও কেমেৰাত হোৱাইট যেন লাগে, বাট যেতিয়া আহিব আপোনালোকে গম পাই যাব অকণমান অফ হোৱাইটৰ নিচিনা আছে। আৰু কাপোৰটো খাদী কটন হয়, বহুত ধুনীয়া হয়। এয়া চাওক, হাততো এনেকৈ এম্ব্ৰইডাৰী দি কাম কৰোৱা আছে। নেকটো ৰাউণ্ড হয় আৰু কুৰ্তিটো পাৰফেক্ট হয়। বেলেগ কালাৰো আছিলে, বাট মোৰ এইটো কালাৰ ভাল লাগিলে কাৰণে মই আনিছোঁ। মই XXLত আনিছোঁ, কিয়নো মিছৰ চাইজত অকণমান আপুনি যদি লয় আপোনাৰ এটা চাইজ ডাঙৰ ল'ব, সেইকাৰণে মই XXL আনিলোঁ। এয়া পেণ্টটো বহুত আহল বহল হয়, ইয়াতে ইলাষ্টিকেদি সেই কৰোৱা আছে। আৰু পেণ্টটোৰ তলতো আপোনালোকে চাব পাৰে, ইয়াতেও কাম কৰোৱা আছে। এয়া চাওক, ধুনীয়া হয়। আৰু এয়া দুপাট্টাটো এইটো দুপাট্টাটো হেভি হয় অকণমান। এয়া চাওক, বহুত ধুনীয়া হয় দুপাট্টাযোৰো। আৰু মই মিছৰ পৰা এটা পাৰ্চো আনিছিলোঁ। এয়া ব্ৰাউন কালাৰত আছে পাৰ্চটো আপোনাৰ বহুত ধুনীয়া হয়। কোৱালিটি 10 on 10 বুলিয়ে মই ক'ম। আপোনালোকক যদি লাগে মই কমিউনিটি পষ্টত দি দিম। এয়া এটা চেইন আছে আৰু ভিতৰত স্পেচো বহুত আছে, ভাল হয়। আৰু আপোনাৰ ফিটাডাল হ'ল ফ্লেক্সিবল ফিটা, আপোনালোকে এডজাষ্ট কৰি ল'ব পাৰে, বহুত ধুনীয়া হয়। এয়া